হেল্ল' গাইজ, আজি আকৌ আহি গ'লে এক চিম্পল সৰু ৰেচিপিটো বিশেষকৈ মোৰ থিম নহয়, মোৰ ভণ্টি এজনীৰ থিম মাম্পি। তাই মোক সেইদিনা ফোন কৰি কৈছিলে, বা তই ইউটিউবত ভিডিঅ' দিওঁ, আজি এই ৰেচিপিটো তই ট্ৰাই কৰি চা, খাবলৈ খুব বেছি ভাল হয়, টেষ্টি হয়, তই ট্ৰাই কৰি চা, খাবিও আৰু লগতে ইউটিউবত দিবি। মই ভাবিলোঁ খাবলৈ চাগে বেয়া হ'ব দেই বইল বুলি, কিন্তু খাবলৈ বিশ্বাস কৰক খুব বেছি টেষ্টি হ'ল। আৰু ভাইটিয়ে খাই খুব বেছি ভাল পালে আৰু মাহঁতে খাই ভাল পালে। আশা কৰিছোঁ খাই আপোনালোকে ভাল পাব এই ধৰণে বনালে। ভাবিছিলোঁ বেয়া হ'ব, কাৰণে কম মাংস লৈছিলোঁ, কিন্তু চব ৰিজাল্টটো এইটো আহিলে। খাবলৈ মানে খুব বেছি টেষ্টি হ'ল কাৰণে মোলৈ নাথাকিলেগৈ। এতিয়া ইয়াত লৈছোঁ বস্তু হিচাপে মই নহৰু সৰহকৈ লৈছোঁ, নহৰু অকণমান, আৰু এইফালে লৈছোঁ মই মান ধনিয়া, আকৌ লৈছোঁ মই মানিমুনি পাত, মানিমুনি পাত কেইখিলামান লৈছোঁ, জলকীয়া লৈছোঁ, আদা। ঘৰত মান ধনিয়া পাত আছিলে দিয়ে, মানে বুঢ়া হৈ গ'ল ন, চ' মই মান ধনিয়া আগবোৰ যে থাকে নাই, সৰু সৰু পাত ওলাই জোঙা জোঙা যে হুং সেইবোৰ লৈছোঁ। আৰু ইয়াত লৈছোঁ মই নৰসিংহ পাতটো মেইন, আৰু নৰসিংহ পাত গাৰ কাৰণে এনেও বেছি ভাল, হেল্ডি বস্তু। আৰু লৈছোঁ মই মাংস অকণমানকৈ, কৈছোঁ ন ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, ৰিস্ক ল'বলৈ নাই, বেয়া হ'লে কি হ'ব, মাৰ গালি খাব লাগিব, গতিকে অলপ মাংস ল'লোঁ। এতিয়া কি কৰিছোঁ চাওঁ। মই প্ৰথম নৰসিংহ পাত, মানিমুনি পাত চব পটা লৈছোঁ, খুন্দিম এতিয়া পটাত ভালকৈ। গাঁৱলীয়া ছোৱালী ভাই, মিক্সি ইউজ কৰোঁ, পটাও ইউজ কৰোঁ। এতিয়া আদা ৰচুনৰ পেষ্টটো পিচি দিম মই ইয়াত পটাতে, চব মই হাফ পেষ্ট কৰিছোঁ, মই পূৰা মিহি কৰি দিয়া নাই। এতিয়া মই মাংসত নিমখ দিম, কেৰাহী পাতিম, কেৰাহী গৰম হ'ব, তাত মাংস মই ঢালি দিম। মই ইয়াত তেল ইউজ কৰা নাই, কিন্তু মই ইয়াত হালধি ইউজ নকৰোঁ, মই জিৰা মছলা ইউজ নকৰোঁ। যেতিয়া মাংসৰ কালাৰটো যেতিয়া ব্ৰাউন কালাৰ হ'ব, তেতিয়া তাত আপোনালোকে যিখিনি পেষ্ট আছিলে তাত ঢালি দিব সেইখিনিতেই। ইয়াৰ মেইন কামটো লৰাব আৰু এয়া চব অলৰেডি মাংস তেল এৰিছে, আৰু এতিয়া মানে ইয়াত দিবলৈ মছলা দিবলৈ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত ঢালি দিম এইখিনি যিখিনি আছিলে, নৰসিংহ পাত, মান ধনিয়া পাত, আদা নহৰু পেষ্ট চব। এতিয়া ভালকৈ লৰাই দিম, আৰু যিখিনি থালত লাগি আছিলে পেষ্টখিনি তাত মই পানী অকণ দি দিছোঁ কেৰাহীত। এইকণ পানীয়ে মই ইউজ কৰিছোঁ, বেছি পানী মই ইয়াত ইউজ কৰা নাই। একদম জুই স্কিমটো একদম ল' দিব আৰু লৰাই থাকিব। খাবলৈ খুব বেছি টেষ্টি হয়, যিসকল ডাইটিং কৰে তেওঁলোকৰ কাৰণে খাবলৈ খুব বেছি ভাল হ'ব এই মাংসটো। এনেধৰণে আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ, খাবলৈ খুব বেছি টেষ্টি হয়, আৰু কম সময় লাগে, খুব বেছি 15 মিনিটমান লাগিব, তাৰপিছত ৰেডি হৈ যাব মাংসখিনি। ট্ৰাই কৰি চালোঁ, খাই খুব বেছি ভাল লাগিলে। এণ্ড থেংক ইউ মাম্পি, তই কলিকাৰে ট্ৰাই কৰি চাইছিলোঁ আজি ফাৰ্ষ্ট টাইম, আৰু খুব কম সময় লাগিলে, খাবলৈও টেষ্টি আৰু হেল্থি। এবাৰ সকলোৱে ঘৰত ট্ৰাই কৰি চাব, মই কৈছোঁ খাই ভাল পাব খুব বেছি। আজিলৈ বাই বাই, আকৌ আহিম এক নতুন ৰেচিপি লৈ। মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায় তেনে, আৰু লাইক কমেণ্ট মাৰি দিব, কাৰণ আপোনালোকৰ সহযোগটো মোক লাগিব।